হস্পিটেল আনিব লৈছে। ಇದು ರಸೀದು ক'ত ল'লে আপোনালোকে ন
Hey. আপুনি কেতিয়াবা আপোনাৰ এনে ব্যৱহাৰ কৰেনে? সকলে মই অসমত ভাগ্য বিধাতা 14 বছৰীয়া কটাৰীয়া সুলিখা যদি অসমত ভাগ্য বিধাতা হয় তেন্তে আৰু আদি কৰিলা 14 বছৰীয়া কটাৰীয়া সুলিখা অসমত ভাগ্য বিধাতা মন্ত্ৰী ফুকন ডাঙৰীয়া বলাই থাকিনা বৰ দুহাইজোৰ আৰু কম ধুনীয়া ফলৰ দুবৰ ৰজাৰ আপুনি মোক ৰাজসভালৈ জোৰাল আনিব লাগিছিল চাউদাক পঠাই এনেদৰে খোজ কঢ়াই আনি অকল ধুনীয়া অকমান কৰা হোৱা নাই আহোমৰ এটা ৰাজবংশ গঠন কৰিছে হয় আমাকে গাছ হে বলা ওই না বিজাখন ওই লগত দেখোন তহঁতৰ ভনী আহিছে মোক কি ভাবিব তহঁত তাই কোনোবাই কিবা ক'লে আমি শুনিম ৰ নালাগে তহঁতি মনে মনে তাই আমি ঘূৰি আমাৰ শুনিলেনো কি হ'ব তহঁতে সান্তনা দিবলৈ গৈ নাকান্দিবি বুলি কৈ বেছিকৈ নাকান্দিবিচোন কেই নম্বৰ এখন তই কিবা আমাৰ বেয়া নালাগে অ' মা নুশুনা মিজা তহঁতে শুনিবি ওই কাটিবলৈ দিও নাকান্দিবি ঐ তোৰ ডাঙৰ হ'ল কি Oi, Silvani. Silvani, oh. Ini kan itu. Ini kan itu. Kau jadi kan tidak mahu anak lagi ni. ও Kau jauh kan itu. তোৰ ঘৰত কিবা ক'লে নেকি তোৰ ঘৰত মাৰিলে নেকি তোক ভাও ল'বলৈ নিদিয়ে নেকি এই তেতিয়াহ'লে তোৰ কাটিবলৈ কিহে পালে মোক ভূতে পাইছে ঐ এই ভূত খেলা বেট মোৰ ওচৰত আছে বেটে তোক লগাই দিলে তই ভূত কৰিব ঠিকনা নহ'ব তোৰ সেই বেটটা লৈ নিজকে খেল চলাই যা মোৰ নেচাবি দে বাবু জেঠাই যিহে মোৰ তই তোৰ হাতটো উজাই গালি দিব
পৰীক্ষা দিবলৈ গ'লে সদায় গোসাঁই ঘৰত সোমাই
কথা বন্ধ হৈ গৈছে মোৰ। মই যে নিৰক্ষৰ, মই যে পঢ়িব নাজানো। আখৰ নজনাৰ পুতেকৈ পাছ কৰিলো। অংক নজনাৰ পুতেকৈ নম্বৰ গোটালো। তাতকৈ আৰু মোক কি লাগে? ওচৰ চুবুৰীয়াই ভাল বুলি ক'লে হ'বনে? তাতকৈ আৰু মই উচ্চ চিন্তা কৰিব নোৱাৰো। কাৰণ মই যে অশিক্ষিত। গোসাঁই! আনে কোৱা শুনি শুনি প্ৰাৰ্থনা কেইটামান মুখস্থ কৰিম। তুমিতো জানাই মই যে অশিক্ষিত। মই যে নিৰক্ষৰ। মই যে পঢ়িব নাজানো। ঐ মা, মই কাগজৰ পৃষ্ঠাত 90% নম্বৰ পালে সঁচা হ'ব। কিন্তু মই নজনাকৈ যে মোৰ জীৱনটো 100% পঢ়াৰ প্ৰথম বিদ্যা তুমি আছিলা, মই গমেই নাপালো। তেনেকৈ দহে শুনাকৈ ভুল স্বীকাৰ কৰিব। দহে দেখাকৈ ভৰি ভৰি আঁঠু লৈ গৈছে। এই দহে ভাই, আমাৰ ঘৰ কি হ'ল? আছে প্ৰথম আঁঠু ল, এই আঁঠু ল। ভাল বোলে নমুনাৰ পচন্দ কৰিব। তই উপমা এখন হিচাপ আপোনাৰ মহিমা বুলি ৰেকৰ্ড কৰি দিব পৰা। এইখিনিকে ভাতৰ মাকক বেয়া লগতে আমাৰ ছোৱালীসকলেও জয়মতী ভাৰতলৈ আয়োগৰাকী মনৰ পৰা সন্দেহ দূৰ কৰি মনৰ পৰা যিখিনি মহাপুৰুষজনে কিবা ল'ব লাগে এইখিনি প্ৰাৰ্থনা। জয় ৰামবোলা, জয় হৰিবোলা, জয় হৰিবোলা, জয় মই আচলতে নাটক পাতিব লৈছোঁ। জনেশ্বৰ মুখাটো চৰ্দাৰে বন্ধ কৰিলে বাবে এইবাৰ হুঁচৰি গাব। এতিয়া বিহু নাম ভাগিচুৰি বিহু আখৰা কোহান বুলি কৰিবলৈ সেৱা ধৰা। কৃষ্ণ জয় ৰামবোলা, জয় হৰিবোলা, জয় হৰিবোলা, জয় ৰামবোলা। এই স্বৰ্গত আইজ এই বাছৰাত মুখলে এই দুনিয়াই পাতিলে, এই দুনিয়াই পাতিলে, এই জয়